Hey, what's up guys, welcome back to my YouTube channel. So guys, কি খবৰ তোমালোকৰ? আশা কৰো সবে ভালে আছে আৰু মই ভালে আছো। তো গাইস তোমালোকে গম পোৱা যে 2-3 দিন আগত মই এটা ছাপৰি ক্ৰছ কৰিছিলো। তো আজি এটোৰ লগত মোৰ কানেকচন নাই। আজি এটা মাৰ্কেটৰ নিউ ছাপৰি আপডেট হৈছে, মানে ই হাগিব গলে মুতিব গলে আৰু হাগিব গৈ কি সৰি মানে কি কৰে। তো ইয়াৰ ওপৰত আজি কথা পাতিম। সো লেটস স্টার্ট। তো বলক আগত তাৰ ভিডিওটো চাই লও। গাইস মোক মানুহে ছাপৰি বুলি কি কয় বাৰু? হয় ছাপৰি আগতে নিজৰ ভিডিওটো চাই ল কি কৈছিলি তই জুনা জুনা স্ট্রিং খাই এই এক নম্বৰ ছাপৰি মানে মেন্টাল কই আৰু অদম মেন্টাল এই সাউন্ডটো তো আহি আছে কিন্তু তো দেখা পোৱা নাই যে কোৰ পৰা কৈছ এক মিনিট লাইটটো মই অন কৰি লওঁ এতিয়া এতিয়া আগতে নিজৰ ভিডিওটো চাই ল কি কৈছিলি আচ্ছা তাৰ মানে তই হাগিবলৈ এই ভিডিও বনাই আছ সালা ঘৰত লেট্ৰিন হাগিবলৈ লেট্ৰিন নাই আকৌ মানুহক রোজ কৰিবলৈ আছ এই সুতমানটো আগতে কাম কৰছ যা সরকারি লেট্ৰিন এটা এপ্লাই কৰি আবি যা মামাক কবি যা মোৰ কথা কবি যা লেট্ৰিন এটা দি দিব পাছত আহিব মানুহক রোজ কৰিবলৈ তই যে মানে মেন্টাল কই আৰু অদম মেন্টাল পগলা নেকি তই আচ্ছা মই মানি লৈছো মই মেন্টাল হয় ঠিক আছে কিন্তু তই কেলা কুকুৰ নেকি যে ভিডিওত আহি যে কুকুৰটো নিচিনা এনে কৰি আছ তই কাম কৰ ভাই পাছৰ মানুহক রোজ কৰিবি আগত তই যা এটা সরকারি লেট্ৰিন এপ্লাই কৰ আৰু তোৰ মানে এই কুকুৰৰ নিচিনা মুখটো যা মেন্টালত গৈ দেখায়া পাছৰ মানুহক রোজ কৰিবি যা কেলা মেলা মুখটো অফ কৰি দিলে ভালে একবাৰ কুকুৰটো নিচিনা মুখটো কৰি দিয়া গাইস ভিডিওটো তোমালোকৰ কেনেকা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু ভিডিওটো এটা লাইক কৰিবা আৰু যোনে ভিডিওটো নতুনকৈ চাই আছা তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু মই নতুনকৈ এটা আইফোন লৈছো আইফোনটো কেনেকা লাগিছে সেইটো কমেন্ট কৰি জনাবা আৰু এনেকুৱা যদি ছাপৰিবোৰৰ ওপৰত ভিডিও লাগিলে তেতিয়াহ'লে তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখা আৰু থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং